মঙলবাৰে চূড়ান্ত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশাৱলী। বিভিন্ন দল সংগঠন, বুদ্ধিজীৱী, প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু পৰিবহণ বিভাগৰে গুৰুত্বপূৰ্ণ বৈঠক শিক্ষা বিভাগৰ 11 বজাত জনতা ভৱনত অনুষ্ঠিত হ'ব। এই বৈঠক কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে 15-16 জনৰ ভিতৰত শিক্ষাৰ্থীয়ে লাভ কৰিব ভাল খবৰ। এই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। বানপানী আহিলেও বন্ধ নহয় পৰীক্ষা, ভালদৰে পঢ়িবলৈ শিক্ষাৰ্থীলৈ আহ্বান শিক্ষামন্ত্ৰীৰ। বিধি সকলোৱে পালন কৰক। আমি আশা কৰিছোঁ 15-16 তাৰিখৰ ভিতৰত পৰিস্থিতিৰ অধিক উন্নতি ঘটিব, তাৰ পাছতে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। কাইলৈ আমাৰ এখন গুৰুত্বপূৰ্ণ মিটিং আছে। আমি বিভিন্ন সংগঠন, বুদ্ধিজীৱী, প্ৰশাসনৰ লোক, স্বাস্থ্য বিভাগৰ লোক, পৰিবহণ বিভাগৰ লোক সকলোকে লৈ পেলাই আমি এখন কাইলৈ সভা পাতিছোঁ। তাত আমি যি সহমতত উপনীত হ'ম, তাৰ কাৰণে নতুন এটা SOP হ'ব পৰীক্ষাৰ কাৰণে। কিছুমান বিধি ব্যৱস্থা থাকিব, তাৰ মাজেৰে আমি